এইফালে ময়ো পথাৰত আহি পুৰা চিপছ খোৱাত ব্যস্ত আহিলোঁ আমি ধান দাবৰ কাৰণে। এইফালে বৌ মা মই ধুনীয়াকৈ এতিয়া চাহকণ খাই লওঁ, কাৰণ ইমান ৰ'দত যিহেতু ধান দাই আছোঁ। মায়ে ক'লে যে চাহ অকণমান খাই লওঁ, তাৰপৰা লগতে অকণমান বহাও হ'ব, সেইকাৰণে অলপ বহিও ল'লোঁ। আৰু সেই বহি থাকোঁতে চাহকণো লগতে খাই ল'লোঁ, তাৰপিছত আকৌ ধান দাব লাগিব। আৰু এতিয়া আমি ধান কটাত ব্যস্ত, কাৰণ এইফালে ৰ'দটোতো বহুত চোকা, হ'লেও উপায় নাই, ধানটো দাবই লাগিব, নাকাটিলেতো নহ'ব। আৰু এইফালে ৰিঅ' চাওকচোন, সি মানে ঘৰৰ পৰা মনে মনে আহি পথাৰত সি পূৰা জঁপিয়াই ফুৰিছে। মানে সি পথাৰত থাকি ইমানেই ভাল পায়। আমি যেতিয়া ঘৰৰ মানুহবোৰ পথাৰত থাকোঁ, সি মানে ঘৰত নাথাকে, সিও লগতে লাগি আহে। আৰু এইফালে বৌ মই মা ধুনীয়াকৈ ধান কাটি আছোঁ। আৰু এতিয়া ঘৰলৈ যাম, ঘৰলৈ গৈ পিনি আকৌ আমি মায়ে মই যাব লাগিব বজাৰলৈ। এতিয়া আমি পালোহি বজাৰ। এইফালে মায়ে আহি আলু ভৰোৱাত লাগি গ'ল, কাৰণ গেলামালৰ বস্তুখিনি আগত লৈ ল'ম, তাৰপিছতহে আমি কেঁচা চব্জিখিনি ল'ম। আৰু এইফালে মায়ে জলকীয়া, দালি, আলু, মিঠাতেল যি যি লাগে এইবোৰ লৈ আছে। তাৰপিছত ল'বলৈ আহিলোঁ আমি শুকান মাছ, কাৰণ শুকান মাছ খাই মই বহুত ভাল পাওঁ, মানে চাটনি বনাই। আৰু এতিয়া ল'বলৈ আহিলোঁ কেঁচা চব্জি, কাৰণ আমি মায়ে মই নিজে বজাৰ কৰিব লগা হৈছে। কিয় জানেনে? কাৰণ পাপা ঘৰত নাই আৰু দাদা গ'ল ডিউটি, সেইকাৰণে আমি মায়ে মই নিজে বজাৰ কৰিব লগা হৈছে। উপায় নাই, ঘৰত এতিয়া মতা মানুহ নাথাকিলেতো মাইকী মানুহে বজাৰ কৰিব লাগিব, সেইকাৰণে আহিলোঁ আমি। এতিয়া বস্তু চস্তু লৈ মেলি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। আৰু এইফালে ৰিঅ'ই চাওকচোন, বজাৰৰ পৰা অহা দেখি তাক খোৱা বস্তু লাগে, আৰু ৰিঅ'ৰ কাৰণে মই চিপছ লৈ আনিছিলোঁ। আৰু আজিলৈ বাই, আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।